নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা মই খাইছোঁ ৰুটি। আকৌ ৰাতি বনোৱা ৰাতি ৰখি গৈছিল ৰুটি, সেই খালোঁ। আৰু ৰাতিপুৱা বনাইছিলোঁ লুচি বনাইছোঁ। আৰু কিন্তু শুকান ৰুটিবিলাক কোনে পেলাই দিব ন, ৰাতিৰ ৰুটি খাওঁ। আৰু আপোনালোকে ৰুটিটো খায়নে? আমি ৰাতিৰ ভাত বা ৰাতিৰ ৰুটিটো ময়ে খাব লাগিব। সেইকাৰণে মই খাই আছোঁ এতিয়া এই লৈ আছোঁ ৰাতিৰ ৰুটি। এই দুখন ঠাণ্ডাই হৈ গৈছে। এয়া লুচি, অলপ আচাৰ, চচ, এয়া হৈছে স্কচ ভাজি। স্কচত একো দিয়া নাই, খালি এটা জলকীয়া দিছোঁ আৰু কালজিৰা দি ভাজিছোঁ। এনেকৈ স্কচ যদি এনেকৈ ভাজে মিঠা মিঠা যে লাগে, মোৰ ভাল লাগে খাই। আৰু একো মছলা নিদিওঁ, খালি এটা জলকীয়া মানে গোটা গোটেই দিছোঁ, কাৰণ গোন্ধটোৰ কাৰণে। আৰু তেলত ভজা এই জলকীয়াটো এনেই কামুৰি খাই কেঁচা জলকীয়াতকৈ কেতিয়াবা কেতিয়াবা ভালো লাগে ন। এতিয়া মই এনেকৈ খাইছোঁ। আৰু জলফাই মিঠা আচাৰটো এয়া মাজে মাজে জলফাই মিঠা আচাৰটো খাই মানে সোৱাদটো মানে চেঞ্জ হয় অলপমান। মই জলফাই মিঠা আচাৰ এইবাৰ বনাব চেষ্টা কৰিলোঁ। ইমান ভাল নহ'ল। এইটো মোক দিছে আমাৰ ওচৰৰ সেই বন্ধু এগৰাকীয়ে, বঢ়িয়া হৈছে, গুড়েদি বনাইছে। আৰু মই এই গুটিটো খাই ভাল পাওঁ। খোৱাৰ পিছত গুটিটো যে এনেই চুই থাকিব, ইমান ভাল লাগে। একো নাই, কিন্তু আচাৰ গুটি চুই মই বৰ ভাল পাওঁ। সেয়া বহুত দেৰিলৈকে চুবাই থাকিলে এটা বঢ়িয়া লাগে। স্কচ এনেকৈ ভাজি মানে মছলা নিদিয়াকৈ তাৰ এটা স্মেল আছে। স্কচৰ নিজা যিটো স্মেল আছে সেইটো ভাল লাগে। আৰু মানে বইল নহয় ঠিক, কিন্তু মই প্ৰথমতে মানে নিমখ নিদিওঁ, একোৱেই নিদিওঁ। এতিয়া তাৰ ভাজা হৈ যাব লাষ্টত, তাৰপিছত নিমখ দিওঁ। অকণমান নিমখ দিলে হয়, বেছি নিমখ দিলে আৰু স্কচটোৰ মিঠাটো গুচি যায়, সেই তেতিয়া ভাল নালাগে। কম জুইত মানে মিডিয়াম জুইত বনাই দিওঁ আৰু উৱলি যাব নিদিওঁ। এই এনেকৈ চাওকচোন, এই টুকুৰা টুকুৰ হৈ আছে, এনেকুৱা হ'লেহে ভাল লাগে। কিছুমানে মানে পানী ঢালি গলাই দিয়ে, মোৰ সেইটো টেষ্ট ভাল নালাগে। আৰু সেইটো কাৰণে কয় নে, খাবা নিজৰ ৰুচিত পিন্ধিবা আনৰ ৰুচিত, হয় নে নহয়? নিজে যেনেকৈ ভাল পায় সেনেকৈ খায়। প্ৰতিবিধ মানে আমি যিটো কিনো বা গছৰ পৰা পাওঁ তৰকাৰী, ঘৰলৈ লৈ প্ৰত্যেকৰে সোৱাদটো বেলেগ বেলেগ। এবিধ চব্জিৰে সেইটো কিন্তু আচৰিত কথা নহয়। তাৰ ৰন্ধন ধৰণটোৰ কাৰণে কিজানি প্ৰত্যেকটোৰ হাতৰ মানে, বিশেষকৈ আমাৰ মানে অসমীয়া মানুহৰ কথা কৈছোঁ, মছলা একোৱেই নিদিয়ে, কিন্তু এজন হাতৰ ৰন্ধাটো আৰু দুজনৰ হাতৰ যদি ঘৰৰ ৰান্ধে মানে আমি কৈ দিব পাৰোঁ কোনজনে কোনটো বনাইছে। চবৰে কিবা এটা বেলেগ এটা টেষ্ট হয়। কথাটো মানেনে আপোনালোকে? মোৰ কিন্তু সেনেকুৱা লাগে যে কিছুমানে যেনেকৈ মাৰ হাতৰ সোৱাদটো বেলেগ, সেইটো সঁচা কথা। প্ৰত্যেকটো মানুহৰে মানে তাৰ লগত আকৌ মৰমখিনিও থাকে ন, বস্তুৰ ৰন্ধা ধৰণৰ লগত মৰমটোৱে মানে সোৱাদটো আৰু বঢ়াই দিয়ে কিজানি। সেইটো কাৰণে মায়ে বনোৱা হাতৰ খাদ্যটো বেছি ভাল লাগে। এতিয়াতো মাও নাই, ভাবিলেও বেয়া লাগে। তথাপি মানে প্ৰকৃতিৰ নিয়ম আৰু ন, আমিও হয়তো এৰি যাব লাগিব পৃথিৱীত, হয়তো মানে যাবই লাগিব আৰু, হয়তো কোনো কথা নাই। গতিকে কিছুমান বস্তু আমি অনিচ্ছাকৃতভাৱেও মানি ল'ব লাগে। এইটো আমাৰ মানে বিৰাট যেনে মানে পৃথিৱীত আহি আমি এখন যেন আমি জালৰ মাজত সোমাইছোঁ, হয়নে?